নমস্কাৰ আমাৰ সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ অপূৰ্ব বেজবৰুৱাদেৱে পৰহি অৰ্থাৎ 9 ফেব্ৰুৱাৰীৰ দিনা আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে। আজি মোৰ এই ভিডিঅ'টিৰ জৰিয়তে তেখেতলৈ মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ওম শান্তি। কপুপাহি তোৰে খোপাত ইমান ধুনীয়া দেখি, জেতুকাৰ বুল তোৰে হাতত ইমান ধুনীয়া দেখি, অ মই হে বুজি পাওঁছে নাই, তোলৈ বাৰে বাৰে চাওঁ, কিয় চাই চাই হেঁপাহ নপলাই, কিয় চাই চাই হেঁপাহ নপলাই। কপুপাহি তোৰে খোপাত ইমান ধুনীয়া দেখি, জেতুকাৰ বুল তোৰে হাতত ইমান ধুনীয়া দেখি। এই বিখ্যাত গীতটিৰ ৰচক আৰু কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱাদেৱে জন্মগ্ৰহণ কৰিছিল 1951 চনৰ 15 অক্টোবৰ তাৰিখে শিৱসাগৰ জিলাৰ নাজিৰাত। তেখেতে নাজিৰাৰ LP স্কুলৰ পৰা আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰি গুৱাহাটীলৈ গুচি আহিছিল আৰু গুৱাহাটীলৈ আহি বি বৰুৱা কলেজত হিষ্ট্ৰীত মেজৰলৈ তেওঁ ডিগ্ৰী কমপ্লিট কৰিছিল। তাৰ পিছত তেওঁ JB ল কলেজত এডমিশ্যন লৈছিল, কিন্তু সেয়া তেওঁ কমপ্লিট নকৰিলে। পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় খাদ্য নিগমত এগৰাকী বিষয়া হিচাপে কাম কৰিছিল। তাৰ পিছত কেইবছৰমানৰ কাৰণে গুৱাহাটী ৰেডিঅ' চেণ্টাৰত তেওঁ অস্থায়ী ঘোষক হিচাপেও কাম কৰিছিল। অপূৰ্ব বেজবৰুৱাদেৱৰ দেউতাক এজন চাহ খেতিয়ক আছিল আৰু সেয়ে হয়তো তেখেত চাহ জনগোষ্ঠীসকলৰ প্ৰতি বিশেষভাৱে আকৃষ্ট আছিল। তেখেতে চাহ জনগোষ্ঠীৰ থলুৱা গীত বাদ্যসমূহ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিছিল আৰু সেয়ে হয়তো তেখেতে গাইছিল, চাহ গছৰ কোমল পাতত লক্ষ্মীজনীৰ হাতৰে পৰ, অ হাঁহি হাঁহি টুকুৰি ভৰাই, দূৰত শুনি মাদলৰে চিনাকি চিনাকি সুৰে, অ গোপন মনত দুলনি লগাই, চাহ গছৰ কোমল পাতত লক্ষ্মীজনীৰ হাতৰে পৰ। এইখন বাগিচাতে লৰালিৰে দিনবোৰ গ'ল, সময়ৰ খোজে খোজে ছটমিনি গাভৰু হ'ল, জীৱনৰে ৰংবোৰ তুলি লৈ দুখনি হাতত, আজি মনৰে কৰনি ধৰাই, চাহ গছৰ কোমল পাতত লক্ষ্মীজনীৰ হাতৰে পৰ। অপূৰ্ব বেজবৰুৱাদেৱে পিছলৈ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। তেখেতে 200তকৈ বেছি অডিঅ' কেছেটত কণ্ঠদান কৰি থৈছে আৰু তেখেতে ৰচনা কৰা গীতত ভূপেন হাজৰিকাৰ পৰা আদি কৰি বহুতো নপুৰণি শিল্পীয়ে কণ্ঠদান কৰি থৈ গৈছে। তেখেতে ৰচনা কৰা এটি অতি পৰিচিত গীত যিটোত কণ্ঠদান কৰিছে ৰিদীপ দত্তই। গীতটি আপোনালোকে অকণমান ধৰিব পাৰিছে চাগৈ। সোমাই যাম তোকে দেখা পাই, সোমাই যাম ৰাতি টোপনি নাই, মাই জান মোৰ বুকু চমে চমাই, মাই জান মোৰ বুকু চমে চমাই, সোমাই জানে বহাগত, সোমাই যাম মনুৰা বতৰত, মাই জান মোৰ মনটোৰ কাষলৈ উৰি যায়, সোমাই জান মোৰ মনটোৰ কাষলৈ উৰি যায়, সোমাই যাম তোকে দেখা পাই। অপূৰ্ব বেজবৰুৱাদেৱে ৰচনা কৰা এটি গীত মই বৰ ভাল পাওঁ। গীতটিত কণ্ঠদান কৰিছে অনিমা চৌধুৰী বাইদেৱে। গীতটি হৈছে, লগ দিয়াৰ কথা আছিল নৈৰে ঘাটত, লগ দিয়াৰ কথা আছিল নৈৰে ঘাটত, এনো আৰু যাব চেনাই, আই আছে বহি অবিৰালি মুখত, আই আছে বহি অবিৰালি মুখত, লগ পোৱাৰ কথা আছিল আহতৰ তলত, লগ পোৱাৰ
তাই আছে ৰৈ পদূলি মুখত। তেখেত আমাৰ মাজত কায়িকভাৱে যদিও নাই, তেখেতৰ এই অমৰ সৃষ্টিৰাজি আমাৰ মাজত সদায় জীয়াই থাকিব।